নমস্কাৰ বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'ত আপোনালোকক মৎস্য অৱতাৰ কুৰ্ম অৱতাৰৰ কাহিনী ভাগ ক'লোঁ। আজি আহিছোঁ ভগৱান বিষ্ণুৰ দ্বিতীয়টো অৱতাৰ বৰাহ অৱতাৰৰ বিষয়ে ক'বলৈ। জয় আৰু বিজয় কোন আছিল? কিয় ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ল'বলগীয়া হ'ল? আই বসুমতীক কোনে সমুদ্ৰ পৃষ্ঠত লুকাই ৰাখিছিল? এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে শুনিবলৈ পাব। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰি শ্ৰী হৰি বুলি কমেণ্ট এটা কৰি দিব। ইউটিউবত চাই থকাসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ সকলে ফ'ল' কৰি দিব। আহক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। ব্ৰহ্মাৰ মানস পুত্ৰ আছিল 4জন। আপোনালোকে নিশ্চয় জানেই, সনক, সনন্দ, সনাতন আৰু সনত কুমাৰ। এই 4 মুনি যলৈ যাব বিচাৰে তালৈকে যাব পাৰিছিল। এবাৰ তেওঁলোক বৈকুণ্ঠলৈ বুলি ৰাওনা হ'ল। তেওঁলোক বৈকুণ্ঠ পাই বৈকুণ্ঠখন দেখি ৰঙতে উৎফুল্লিত হৈ পৰিল আৰু শিশুৰ দৰে আচৰণ কৰিবলৈ ধৰিলে। সেই সময়ত বৈকুণ্ঠৰ প্ৰৱেশদ্বাৰৰ দুৱাৰপাল আছিল জয় আৰু বিজয়। জয় আৰু বিজয়ে 4 সিদ্ধক বৈকুণ্ঠত প্ৰৱেশ কৰিবলৈ বাধা দি কটু কথা শুনালে আৰু প্ৰহাৰো কৰিলে। শ্ৰীহৰিৰ দৰ্শন নাপাই 4 সিদ্ধ খঙত অগ্নিশৰ্মা হৈ জয় আৰু বিজয়ক অভিশাপ দি ক'লে, বৈকুণ্ঠৰ দুৱাৰপাল হ'বলৈ পাই তহঁতৰ অহংকাৰ জাগিছে। তহঁতৰ গাত বৈষ্ণৱৰ কোনো লক্ষণেই নাই। বৈকুণ্ঠ তহঁতৰ বাবে যোগ্য নহয়। সেয়েহে তহঁতে পৃথিৱীত অসুৰৰ গৰ্ভত জন্ম ল'ব লাগিব। সেই কথা জানিব পাৰি অন্তৰ্যামী বিষ্ণুৱে ততাতয়াকৈ তেওঁলোকৰ ওচৰ পালেহি। শ্ৰীহৰিক দেখা মাত্ৰকে 4 সিদ্ধই কোনোৱে বিষ্ণুৰ কোলাত, কোনোৱে বিষ্ণুৰ হাতখন, কোনে আকৌ বিষ্ণুৰ চৰণত পৰিল। যেন পুত্ৰ আৰু মাতৃৰ বহুদিনৰ মূৰত দেখা সাক্ষাৎহে হৈছে। সকলোবোৰ দেখি বিষ্ণু আনন্দিত হ'ল। বিষ্ণুৱে জয় বিজয়ক ক'লে, তোমালোকে অহংকাৰ কৰি এই 4 সিদ্ধক অপমান কৰাৰ বাবে এই অভিশাপৰ ভোগী হ'লা। গতিকে তোমালোকৰ হাতত 2টা পথ আছে। প্ৰথমটো পথ, তোমালোকে মোৰ ভক্ত হিচাপে 7টা জনম ল'ব লাগিব, আৰু দ্বিতীয়টো পথ হৈছে মোৰ শত্ৰু হিচাপে পৃথিৱীত 3টা জনম ল'ব লাগিব, আৰু মই তোমালোকক বধ কৰিম, তোমালোকৰ অহংকাৰ চূৰ্ণ কৰিম। তেতিয়া জয় বিজয় ভাবিলে, 7টা জনম লৈ বিষ্ণুৰ পৰা আঁতৰি থকাতকৈ 3টা জনম তেওঁৰ শত্ৰু হৈ সোনকালে তেওঁক দৰ্শন কৰিবলৈ পাব। সেয়েহে তেওঁলোকে দ্বিতীয় পথটো বাছি ল'লে আৰু বৈকুণ্ঠ এৰি পৃথিৱীলৈ ভ্ৰমণ কৰিলে। সেই 3টা জনম হৈছে সত্যযুগত হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু, ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ, দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ। কাশ্যপ ঋষিৰ নাম আপোনালোকে শুনিছে নিশ্চয়। কাশ্যপ ঋষিৰ 2গৰাকী পত্নী আছিল, অদিতি আৰু দিতি। অদিতিৰ সন্তানসকল আছিল দেৱতাসকল, ইন্দ্ৰকে আদি কৰি সকলো দেৱতা, আৰু দিতিৰ পুত্ৰ আছিল অসুৰসকল। সেই দিতিৰ গৰ্ভতে এদিন 2টি যমজ সন্তান জন্ম লয়। সেই 2টি আছিল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। তেওঁলোক সৰুৰে পৰা অধিক বলৱান আৰু শক্তিশালী আছিল। তেওঁলোকৰ গাত হাতীৰ সমান বল আছিল। সেয়েহে তেওঁলোকে ওচৰ চুবুৰীয়া সকলোৰে ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে। লাহে লাহে তেওঁলোকে সমগ্ৰ পৃথিৱীতেই নিজৰ সাম্ৰাজ্য বৃদ্ধি কৰিবলৈ ধৰিলে, আৰু হিৰণ্যকশিপুৰে সেই সাম্ৰাজ্যৰ ৰাজ্যভাৰ গ্ৰহণ কৰিলে। হিৰণ্যাক্ষই অমৰত্বৰ বাবে ব্ৰহ্মাৰ তপস্যা কৰিবলৈ গ'ল। বহুদিনৰ তপস্যাৰ ফলত তেওঁ ব্ৰহ্মাৰ দৰ্শন পালে। দৰ্শন পাই তেওঁ ব্ৰহ্মাৰ পৰা অমৰত্বৰ বৰ বিচাৰিলে। ব্ৰহ্মাই সেই বৰ দিবলৈ অস্বীকাৰ কৰিলে, আৰু তেওঁ বৰ দিলে যে যুদ্ধৰ সময়ত কোনো অস্ত্ৰৰ দ্বাৰা তোমাৰ মৃত্যু নহ'ব। ব্ৰহ্মাৰ পৰা সেই বৰ পাই হিৰণ্যাক্ষ অত্যন্ত শক্তিশালী হৈ উঠিছিল, আৰু তেওঁ গোটেই পৃথিৱী নিজৰ ৰাজত্ব কৰিলে। ইয়াতো ক্ষান্ত নাথাকি তেওঁ স্বৰ্গ পালেগৈ। স্বৰ্গত দেৱতাসকলৰ লগত যুদ্ধ কৰি দেৱতাসকলক পৰাস্ত কৰিলে আৰু স্বৰ্গৰ ৰাজত্ব কৰিলে। এনেদৰেই হিৰণ্যাক্ষই 3 লোক ৰাজত্ব কৰি নিজৰ অধীন কৰিলে আৰু স্বৰ্গৰ সিংহাসনত হিৰণ্যকশিপুক বহুৱালে। স্বৰ্গৰ পৰা পলায়ন কৰাৰ পিছত দেৱতাসকল বৰুণ লোক অৰ্থাৎ সমুদ্ৰৰ পৃষ্ঠত বৰুণ দেৱতাৰ ৰাজ্যত গৈ বাস কৰিছিল। সেই কথা জানিব পাৰি হিৰণ্যাক্ষ ক্ৰোধান্বিত হৈ বৰুণ দেৱৰ লগত যুদ্ধ কৰিবলৈ বৰুণ লোক পালেগৈ।
বৰুণ দেৱতাই হিৰণ্যাক্ষক দেখি ভয় খালে আৰু ভয় খাই তেওঁ হিৰণ্যাক্ষক ক'লে, মোৰ তোমাৰ লগত যুদ্ধ কৰাৰ ক্ষমতা নাই। তেতিয়া হিৰণ্যাক্ষই টিকিং কৰি বৰুণ দেৱতাক পৰাস্ত স্বীকাৰ কৰিবলৈ ক'লে আৰু তেওঁ সুধিলে, এই তিনিও লোকত মোক পৰাস্ত কৰিব পৰা মোৰ সমকক্ষ বীৰ নাই নেকি আৰু কোনো? তেতিয়া বৰুণদেৱে ক'লে, এজনেই আছে, সংসাৰৰ পালনকৰ্তা অন্তৰ্যামী শ্ৰীহৰি অৰ্থাৎ বিষ্ণু। তেতিয়া হিৰণ্যাক্ষই তেওঁ সুধিলে, কোন বিষ্ণু, ক'ত পাম তেওঁক? বৰুণদেৱে ক'লে যে তোমাৰ সময় আহিলে তুমি তেওঁ নিশ্চয় ওচৰত পাবা। হিৰণ্যাক্ষই বিষ্ণুক বিচাৰি তিনিও লোকতে ঘূৰি ফুৰিলে, কিন্তু বিষ্ণুক নাপালে। শেষত তেওঁৰ মনত এটা ভয়ংকৰ পৰিকল্পনাৰ সৃষ্টি হ'ল। তেওঁ ভাবিলে যে ভূমিদেৱীক যদি নষ্ট কৰি দিওঁ, জীৱকুল যদি নষ্ট কৰি দিওঁ, তেতিয়া নিশ্চয় বিষ্ণু মোৰ লগত আহি যুদ্ধ কৰিব। সেই হেতুকে তেওঁ ভূমিদেৱীক লৈ সমুদ্ৰৰ ভিতৰলৈ গুচি গ'ল আৰু ভূমিদেৱীক সমুদ্ৰৰ গ্ৰহপৰত লুকুৱাই থ'লে। সমগ্ৰ পৃথিৱী জলমগ্ন হোৱাত ভূমিদেৱীয়ে বিষ্ণুৰ স্তুতি কৰিবলৈ ধৰিলে। বিষ্ণুৱে তেওঁৰ স্তুতি শুনি তেওঁৰ দ্বিতীয়টো অৱতাৰ বৰাহ অৱতাৰ ধাৰণ কৰিলে। সেই বৰাহ অৱতাৰ ভাগ ব্ৰহ্মাই ধ্যান কৰি থকাৰ সময়ত ব্ৰহ্মাৰ নাকৰ পৰা উৎপত্তি হোৱা বুলিও কোৱা হয়। সেই বৰাহ অৱতাৰ প্ৰথমতে সৰু এটি পৰুৱাৰ সদৃশ আছিল। লাহে 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 তেওঁৰ আকাৰ বৃদ্ধি পাবলৈ ধৰিলে। তেওঁৰ শৰীৰ পৰ্বতাকাৰ হৈ পৰিল। তেওঁৰ চকুকেইটা সূৰ্যৰ দৰে আছিল, গাৰ নোমবোৰ বজ্ৰৰ দৰে, মুখৰ আগত আছিল দুটা তীক্ষ্ণ দাঁত। তেওঁ দেৱতাসকলক ক'লে, ভয় নকৰিবা, মই ভূমিদেৱীক সমুদ্ৰৰ পৰা উদ্ধাৰ কৰি আনিম। তেওঁ তীক্ষ্ণ গৰ্জন কৰি বিশ্বব্ৰহ্মাণ্ড কপাই সমুদ্ৰত বুৰ মাৰিলে। সমুদ্ৰৰ গহ্বৰত গৈ ভূমিদেৱীক তেওঁ নিজৰ তীক্ষ্ণ দাঁতৰ আগত উঠাই ওপৰলৈ লৈ আহি থকাৰ সময়তেই হিৰণ্যাক্ষ তেওঁৰ সন্মুখত ওলাল। হিৰণ্যাক্ষই বৰাহৰূপী বিষ্ণুক চিনিব পাৰি তেওঁৰ লগত যুদ্ধ কৰিবলৈ আহ্বান জনালে। বৰাহৰূপী বিষ্ণুৱে হিৰণ্যাক্ষৰ লগত যুদ্ধ কৰিলে। এখন দয়াময়ৰ যুদ্ধ লাগিল দুয়োৰে মাজত। বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ, বাহুযুদ্ধ, মায়াযুদ্ধ, সকলোবোৰ যুদ্ধ হিৰণ্যাক্ষই বৰাহৰ লগত কৰি গ'ল, কিন্তু তেওঁ বৰাহক পৰাস্ত কৰিব নোৱাৰিলে। শেষত বৰাহে তেওঁৰ তীক্ষ্ণ দাঁতেৰে হিৰণ্যাক্ষৰ হৃদয় বিদাৰি দিলে। মৃত্যুৰ আগমুহূৰ্তত হিৰণ্যাক্ষই উপলব্ধি কৰিলে যে ব্ৰহ্মাই দিয়া বৰ ফলিয়ালে। তেওঁৰ যুদ্ধত কোনো অস্ত্ৰৰ দ্বাৰা মৃত্যু হোৱা নাছিল, তেওঁৰ মৃত্যু হৈছিল বৰাহৰ তীক্ষ্ণ দাঁতত। তাৰপিছত বৰাহৰূপী বিষ্ণুৱে ভূমিদেৱীক অৰ্থাৎ পৃথিৱীক নিজ কক্ষত ৰাখিলে। এয়াই হৈছে ভগৱান বিষ্ণুৰ দ্বিতীয়টি অৱতাৰ বৰাহ অৱতাৰৰ কাহিনী। ইয়াৰ পিছৰ ভিডিঅ'ত আমি নৰসিংহ অৱতাৰৰ বিষয়ে জানিবলৈ পাৰিম। আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।